চিৰাঙৰ আৰু চেল্লিৰ সকলৰ কাৰণে UPPL চৰকাৰে একো কৰা নাই, এটাও উদাহৰণ নাই। আৰু যিমানটো আমি ঘূৰিছোঁ চেল্লি সমষ্টিত, যিমানটো আমি ঘূৰিছোঁ বিভিন্ন ঠাইত গৈছোঁ, এনেকৈ এক্সাম্পল আমি একো দেখি পোৱা নাই যে UPPL চৰকাৰ কৰা উদাহৰণ একো আমি দেখি পোৱা নাই। তো চিৰাং হিচাপে যিমান কাম কৰিছে সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰৰ নেতৃত্বতহে কৰিছে। UPPLত তেওঁলোকে একো কৰা নাই, তো সেইকাৰণে উদাহৰণ নাই, গোটেই BTCত উদাহৰণ নাই UPPL কাম কৰা। যিমানটো আজি ডেভেলপমেণ্ট, যিমানটো আজি ইনফ্ৰাষ্ট্ৰাকচাৰ দেখি পাইছে, চব BPF চৰকাৰৰ সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰৰ এই সময়তে কৰা। তো চিৰাংবাসীৰ কাৰণে সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে আই নদীৰ ওপৰত হাগ্ৰামা ব্ৰিজ বনাইছে। চিৰাংবাসীৰ কাৰণে এইটো বিৰাট যান বাহনৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট। তো মই ভাবোঁ চিৰাং সকলৰ কাৰণে আমাৰ BPFে বহুত কাম কৰিছে। আৰু আই পোৱালি নদীৰ ওপৰতো যি ব্ৰিজ বনাইছে এইটো সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে ষ্টাৰ্ট কৰা। আৰু চিৰাংবাসীৰ কাৰণে যিমান BTC হোৱা সময়ত যিমানটো চাকৰি বাকৰি দিছে চব হাগ্ৰামা মহিলাৰ ছাৰে দিছে। যিমানটো কলেজ ইউনিভাৰ্চিটি হৈছে চব হাগ্ৰামা মহিলাৰ ছাৰৰ দিনতে হৈছে। তো মই ভাবোঁ গোটেই BTCত, তো মই ভাবোঁ ইয়াৰ কাৰণে চিৰাং ভাষীৰ কাৰণে একো কাম UPPLে কৰা নাই, কৰিছে। তো চিৰাংবাসীয়ে কিয় UPPLক ভোট দিব লাগে? একো তেওঁলোকে কাম কৰা নাই। 4 বছৰ 6 মাহ সময় পালে চিৰাং অঞ্চলত এটাও স্কুল প্ৰভিন্সিয়েলাইজ তেওঁলোকে কৰা নাই, এটাও উদাহৰণ ডেভেলপমেণ্ট উদাহৰণ নাই। তো ইয়াৰ কাৰণে মোৰ চাইডৰ পৰা অনুৰোধ, চিৰাংবাসীয়ে ৰাইজসকলে BPFক ভোট দিব আৰু তেওঁলোকে হাগ্ৰামা মহিলাৰ ছাৰক ভাল পায়। আৰু আমাৰ কেণ্ডিডেট সূৰ্য কুমাৰ বসুমতাৰী, তেখেতে এটা ফিট এজন এডুকেটেড আৰু এজন ফিট মানুহ। ইয়াৰ কাৰণে চিৰাংবাসীয়ে আৰু চিল্লি সমষ্টিৰ ৰাইজে সূৰ্য কুমাৰ বসুমতাৰী দাদাক ভোট দিব আৰু সকলোৱে দিব। তো যিমানটো আমি মিটিং কৰিছোঁ, BTC অঞ্চলত ঘূৰিছোঁ, এই 4 বছৰ 6 মাহত UPPL সকলে এটাও উদাহৰণ নাই যে কাম কৰা। চিৰাং হিচাপে কি উদাহৰণ আছে? দুটা ডাঙৰ ব্ৰিজ আছে, হাগ্ৰামা ব্ৰিজ আৰু আই পোৱালি নদীৰ ওপৰত ব্ৰিজ। এইটো আমাৰ BPF চৰকাৰৰ সময়তে আৰম্ভ কৰা আৰু BPF চৰকাৰে বনা। তো সেইকাৰণে চিৰাং অঞ্চলৰ ৰাইজসকলে BPFক ভোট দিব, যিসকলে কাম কৰিছে। আৰু আমাৰ অধিকাৰো আছে, ভোট খোজা আমাৰ অধিকাৰ আছে। সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে কাম কৰিছে। আমাৰ চিৰাং অঞ্চলৰ পৰা যিসকলে ৰিপ্ৰেজেণ্টেটিভ তেওঁলোকে অঞ্চলত কাম কৰিছে, UPPL সকলে কাম কৰা নাই। আৰু তেওঁলোকে কিয় ভোট খোজা অধিকাৰো নাই। চিৰাং অঞ্চলৰ পৰা এজনো ল'ৰা ছোৱালীক চাকৰি দিয়া নাই UPPLে। চিৰাং অঞ্চলৰ পৰা এটাও স্কুল কলেজ প্ৰভিন্সিয়েলাইজ কৰা নাই। চিৰাং অঞ্চলত তেওঁলোকে ব্ৰিজ বনা নাই, দলং বনা নাই। তো মই ভাবোঁ UPPLে তেওঁলোকে জাষ্ট আল্টু ফাল্টু কৈহে ভোট খুজিব, কিন্তু আমাৰ অধিকাৰ আছে, আমি ক্লেইম কৰি ল'ব পাৰোঁ। হাগ্ৰামা ছাৰে ক্লেইম কৰি ল'ব পাৰে যে চিৰাং অঞ্চলৰ কাৰণে হাগ্ৰামা মহিলাৰ ছাৰে বিৰাট কাম কৰিছে। ইয়াৰ কাৰণে মোৰ চাইডৰ পৰা যুৱ BPF হৈ চিৰাংবাসীক মোৰ চাইডৰ পৰা অনুৰোধ, আৰু আমি আশাবাদী আপোনালোকে BPFক ভোট দিব, সূৰ্য কুমাৰ বসুমতাৰী ছাৰক ভোট দিব আৰু তেখেতে জয় হ'ব। এক সপ্তাহৰ ভিতৰত আমি টোটেলি আমি আমাৰ পক্ষত আমি আনিম। মুখ্যমন্ত্ৰী আহি আছে, মুখ্যমন্ত্ৰীয়ে কিবা প্ৰভাৱ পেলাব নেকি? একো প্ৰভাৱ নাই। মুখ্যমন্ত্ৰী আহে না প্ৰাইম মিনিষ্টাৰ আহে, আমাৰ একো ক'বলগীয়া নাই। তেওঁলোকে নিজৰ কাম কৰি থাকিব, আমি নিজৰ কাম কৰি আছোঁ। ৰাইজ আমাৰ লগত আছে, ৰাইজৰ মৰম আমি পাইছোঁ। গতিকে যিমানে ডাঙৰ ইয়াতে কেম্পেইনাৰ নহওক কিয় আমি এইটো একো চিন্তা কৰা নাই। দাদা আপুনি কি ক'ব, ইয়াত কি ইছ্যুলৈ আপুনি এতিয়া প্ৰচাৰ চলি আছে আৰু এই সমষ্টিৰ কাৰণে কোনটো প্ৰায়ৰিটি দি আপুনি কাম কৰিব বা কি বাৰ্তা দি আছে ৰাইজসকলক? চাওক, ইছ্যুটো একেবাৰে ক্লিয়াৰ। BTCৰ সময়ত হাগ্ৰামা ছাৰে বহুতখিনি কৰিলে, A to Z, 0 পৰা ষ্টাৰ্ট কৰি চবেই কৰিলে। উন্নয়ন
দিশতো চবেই কৰিলে কিন্তু এইবাৰ 2020ৰ পৰা 4 বছৰ হ'ল তেওঁলোকে একো কৰিব পৰা নাই ৰাইজে একেবাৰে সব মানে দেখা পাইছে তেওঁলোকৰ মানে কি কয় গোটেই মিছা কথা মিছা এচুৰেঞ্চবিলাক ৰাইজে বুজি পাইছে সেইকাৰণে ৰাইজ একেবাৰে অদভূতভাৱে ওলাই আহিছে বিপিএফকে আকৌ মানে শাসনত অনাৰ কথা কৈছে চবে সেইকাৰণে এই উপ নিৰ্বাচনত বিপিএফকে জিকাই দিব বিচাৰ প্ৰধান কুমাৰ বৰুৱাই কৈছে যে হাগ্ৰামা মহিলা চুপাৰমেন এই কাৰণে তেওঁলোকে কেম্পিঙত নামানে হাগ্ৰামা ছাৰ কেম্পিঙত নাহাৰ কাৰণে তেওঁলোকৰ কি হেডেক হৈছে হাগ্ৰামা ছাৰ একেবাৰে ওপৰত থাকি পেলাই আমাক চবে সদায় গাইডেন্স দি আছে আমাৰ লগত সদায় কণ্টেক্টত আছে আমি তেনেকুৱা ডাঙৰ মিটিঙো লোৱা নাই তেওঁ নিজৰ কাম কৰি আছে আৰু আমাৰ মাজত আৰু বহুতো নেতা আছে চবে কাম কৰি আছে এইটো ইছ্যু হ'ব নালাগে যদি চাই দাদা 3জন যে কেণ্ডিডেট আপুনি মানে যদি চাই পাব্লিকসকলেও এনালাইচিছ যদি কৰে আপুনি অলপ থবত আছে বা কোৱালিফিকেশ্যনে হওক বা বাৰ্তালাপ কৰাই হওক আপোনাক ৰাইজে মৰম কৰিব আপুনি ভাবেনে আপোনালোকে এইটো কথা কৈছে ন থেংক ইউ ফৰ দেট থেংকছ ফৰ দ্য কমপ্লিমেণ্টাৰী ৰাইজে বিচাৰিছে ৰাইজে সেইটো দেখি আছে এণ্ড ডেটছ ট্ৰু আৰু যে কংগ্ৰেছৰ কেণ্ডিডেট সঞ্জীৱ ৱাৰী কৈছে যে বিপিএফ এতিয়া বিপিএফ আৰু UPPL BJP হয় যে বিপিএফ এতিয়া এছেম্বলিত আছে ইয়াৰ কাৰণে বিপিএফো BJPৰে হয় এই কথা কৈছে আপুনি কি ক'ব এইবিলাক বেচলেছ ষ্টেটমেণ্ট পলিটিক্সৰ নামত ইমান মানে বেয়া কথা কোৱা মিছা কথা কোৱা বেচলেছ কোনো বেচ নোহোৱা কথা কোৱা এইবিলাক আমি ভাল নাপাওঁ আমি তেনেকৈ নকওঁ কাকো ফেক্টৰ কাৰ লগত হ'ব পাৰে দাদা আপুনি ফেক্টৰ আমি দেখা নাই তেওঁলোকেও খেলি আছে তেওঁলোকে কেম্পেইন কৰি আছে কৰক তেওঁলোকৰ কথা আমাৰ চলি আছে মেজৰিটি ভোটো আমি পাম আমি জিকি যাম কিমান মাৰ্জিন আপুনি জিকিব মাৰ্জিন একজাক্টলি মই নকওঁ কিন্তু ডেফিনেটলি বেলেগতকৈ আমি বেছি পাম এতিয়াই ডিছক্ল'জ কৰিলে চব কথা যদি ডিছক্ল'জ কৰোঁ এইটো বেয়া কথা হ'ব সঞ্জীৱ বৰুৱাই কৈছে যে বিপিএফক কঠিন হ'ব বুলি কংগ্ৰেছৰ প্ৰাৰ্থী দিয়াৰ কাৰণে কেণ্ডিডেট দিয়াৰ কাৰণে BPF কি কৈছে সঞ্জীৱ বৰুৱাই কৈছে বিপিএফে কঠিন হ'ব বোলে কঠিন হ'ব আমি জিকি হওঁতে কঠিন হ'ব দিয়াৰ কাৰণে তেওঁ হয়তো কি এছেছমেণ্ট কৈছে তেওঁলোকৰ কথা এইটো ৰাইজেহে ক'ব না 23 নৱেম্বৰত দেখা যাওক ৰাইজে কি ডিচিশ্যন লয় 23 নৱেম্বৰত ওলাই যাব স্পষ্টভাৱে